हेलो गाइज गुड मर्निंग वेलकाम बैक टू माई नवज्योति कोर मोर नतुन ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰোঁ সব ভালে চাগে তো আজি গৈ আছোঁ মই কম্পিউটাৰ ঠিক কৰিবলৈ কাৰণে VST কম্পিউটাৰৰ ক্লাছ প্লেট অকণমান ক্লাছ প্লেট ভাঙি থাকিলে তাকে চেঞ্জ কৰিবলৈ বুলি গৈ আছোঁ এতিয়া আৰু লগত এইটো গ্ৰাইণ্ডাৰ দেখিছে আৰু গ্ৰাইণ্ডাৰটো লৈছোঁ মই যোনটো ব্ৰেকৰ ক্লাছডাল টানা হয় সেই ক্লাছডাল বেছি দীঘল আছে অকণ কাটিব লাগিব আৰু ক্লাছ প্লেটটো এনেকুৱা হৈছে মানে ক্লাছ প্লেট নিউকৈ খোৱাৰ পিছতো মানে ৰখা নাই তো তাত ৱাছাৰ লাগিব তো ৱাছাৰটো লগাব লাগিব আৰু যোনটো এক্সেল যোনডাল ক্লাছ হয় এডাল টানোতে দীঘল আছে এডাল কাটিব লাগিব সেইবিলাক আহিছোঁ তাকে ভিডিঅ'টো লাষ্ট এদিনটো চাই থাকিব স্কিপ নকৰিব তো গৈ আছোঁ তো এয়া দেখিছে এইটো পুৰণা ক্লাছ প্লেট এইটো কভাৰ এইটো ক্লাছ প্লেটটো নিউকৈ লগোৱা হৈ গ'ল দেখিছে নিউ তো আৰু এইফালে এতিয়া এইটো ইয়াত এটা ৱাছাৰ খাব এতিয়া আৰু এইফালে এই ক্লাছডাল দেখিছে এই ক্লাছডাল টানিলে মানে নৰখে তো এইটো এতিয়া এইটো কাটিব লাগিব আমি এতিয়া এইটো বেছি দীঘল হৈ আছে এইটো কাটি দিম ইয়াত দেখিছে এইটো কাটিব লাগিব তো আৰু ইয়াত ৱাছাৰ এটা লগাম ডাঙৰ এইফালে দেখিছে ৱাছাৰ আৰু ইয়াত যোনটো খাই আছিলে সেইটো ৱাছাৰ হৈছে এইটো পাতলা হৈ গ'ল ঘৰ গৈ কিনে আৰু ইয়াত লগাম এতিয়া এইটো ডাঙৰ ৱাছাৰ লগাই দিম চাইডৰ ভিতৰতো গ্লাছ ইঞ্জিনটো তো গাইজ দেখিছে এইটো ভিতৰত যোনটো আছিলে সেইটো কাটিব লাগিব এতিয়া দেখিছে খাওঁ বুলি কৈছে Ya pukul lagi.
হেল্ল' গাইজ, ফাইনেলি এইটো হৈ গ'ল আৰু এইটো প্ৰথমতে ঘূৰি আছিলে। ক্লাছডাল টানিলেও মানে ব্ৰেক চকাটো ঘূৰি থাকে, আগলৈ গৈ থাকে। তো এতিয়া দেখাম আপোনালোকক। এয়া দেখিছে পূৰা ফ্ৰী হৈ গ'ল এইটো এতিয়া। আৰু ক্লাছডাল যেতিয়া আমি টানি কিনে লুজ কৰি দিওঁ তেতিয়া এইটো আগলৈ যায় দেখিছোঁ। তো গাইজ দেখিছা আগলৈ গৈ আছে। আৰু যেতিয়া আমি টানিছোঁ গাইজ, তো এতিয়া দেখিছা এইটো ফ্ৰী। আৰু ইয়াৰ প্ৰব্লেমটো আছে এতিয়া, আৰু এইফালে দেখিছে তেল লিক হৈ আছে, এইটো গিয়াৰ অইল লিক হৈ আছে। গিয়াৰ অইলৰ ইয়াত অইল চিল বদলি কৰিব লাগিব দুইটা চকাৰ। এইফালে দেখিছে ইয়াত নটটো এইটো লিক হৈ আছে অলপমান, গিয়াৰ অইল এইফালেও। আৰু এইফালে এতিয়া দেখিছে গিয়াৰ অইল এইফালে লিক হৈ আছে, এইটো অইল চিল চেঞ্জ কৰিব লাগিব। আৰু এটা প্ৰব্লেম আছে আমাৰ এইখনত, ইয়াৰ যোনটো মোবাইল ভৰোৱা হয়, এইফালে মোবাইল যোনটো ভৰোৱা হয়, মোবাইল ইয়াত এইটো যোনটো অইল চিল আছে, এই অইল চিলটো বেয়া হৈ গ'ল। আৰু ইয়াত এটা ঢাকনি এখন আছিলে চিচাৰৰ গোটেই দেখিবলৈ কাৰণে। এইটো মোবাইল ফিল্টাৰ, মোবাইল মিটাৰ হয়, মোবাইল মিটাৰটো এইটো চেঞ্জ কৰিব লাগিব, এইটো তেল লিক হৈ থাকে মানে। তো গাইজ আজিলৈ ভিডিঅ'টো ইমানে আছিলে। যদি ভিডিঅ'টো চাই কিনে ভাল পালে লাইক কৰিব, আৰু মোৰ চেনেলটো যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ভিডিঅ'টো ইমানে পায়।